নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আনিছোঁ, যিটো ভিডিঅ' চাই আপোনালোকে যথেষ্টখিনি ভাল পাব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ এই অনুষ্ঠানৰ এজন বিশিষ্ট শিল্পী আমাৰ মাজত উপস্থিত হৈছে। তেখেত হৈছে বলিউডৰ পৰা কলিউডলৈ কলাখনি সৃষ্টি কৰাৰ PBG গোহাঁইদেৱ আমাৰ মাজত উপস্থিত আছে। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপুনি আমাক ক'ব আপুনি কিদৰে বলিউডৰ বা হলিউডৰ আপোনাৰ স্থান গ্ৰহণ কৰিবলৈ আপুনি কৰিলে সক্ষম হ'ল, তাৰ বিষয়ে আমাক ৰাইজক অলপ জনাব। নমস্কাৰ, মই PBG আপোনাৰ পাতিতে বেয়া গোন্ধাই এই নামটোৰ কাৰণে মই কেইবাখন সুবিধা পাইছিলোঁ। তাৰ ভিতৰত হ'ল চুলতানখন মই প্ৰথম পাইছিলোঁ। চুলতানখন মোৰ বডি দেখি পানি মোৰ ভাগৰ ফিগাৰ দেখি পানি চুলতানখনলৈ মোক কি কৰিছিলোঁ, কিন্তু মই তেতিয়া নগ'লোঁ। মই তেতিয়া বিয়া পতা নাছিলোঁ কাৰণে মই নগ'লোঁ। তাৰপিছত মোৰ হলিউডৰ চিনেমা কেইবাখনো কৰিছিলোঁ। এক নম্বৰতে মই কৰিছিলোঁ স্পাইডাৰমেন। স্পাইডাৰমেনখন কৰিবলৈ মাতিছিলে, তেতিয়া স্পাইডাৰমেনখন মই নকৰা কাৰণে এক নম্বৰ হ'ল। তেতিয়া মোৰ ৱেইটটো যথেষ্ট কম আছিলে আৰু মই ইমান হেৰি কৰিব পৰা নাছিলোঁ কাৰণে মই স্পাইডাৰমেন কৰিবলৈ যোৱা নাছিলোঁ। তাৰপিছত আপোনাৰ হেৰি আহিছিলে, জুৰাছিক পাৰ্ক কৰিবলৈ মোক দিছিলে। জুৰাছিক পাৰ্ক কৰিছিলোঁ। জুৰাছিক পাৰ্ক কৰি এটা সাংঘাতিক ঘটনা ঘটিছিলে, যিটো ঘটনা আপোনালোকে গম নাপায়। জুৰাছিক পাৰ্ক কৰি থাকোঁতে এদিন মই শ্বুটিঙত গৈছিলোঁ। হাবিৰ মাজতে হয় গোটেই শ্বুটিংবিলাক। হাবিৰ মাজত হৈ থাকোঁতে এদিন মোক জোকে কামুৰিছিলে। সেই জোকে কামোৰাৰ কাৰণে মই তেতিয়া বৰ ভাল নাপালোঁ। তেতিয়া মই সেই জুৰাছিক পাৰ্কখন নকৰোঁ বুলি মই গুচি আহিছিলোঁ। তাৰপিছত মোলৈ ভাল ডাইৰেক্টৰ বহুত ভাল ডাইৰেক্টৰ মোলৈ ফোন কৰে, কিন্তু মই যোৱা নাই। এতিয়া আমাৰ হিন্দী ক'বলৈ গ'লে মানে আপোনাৰ প্ৰথমতে ধুমত মাতিছিলে মোক ধুম কৰিবলৈ। তাৰপিছতে ডন কৰিবলৈ মাতিছিলে, ডন কৰিবলৈও মই নগ'লোঁ। তাৰপিছত আহিলে আপোনাৰ ক্ৰিছ আহিলে, এনেকৈ কৈ মানে ধেৰ আহিছে, মানে হেৰি আহিছে। তাৰমানে মোৰ তেতিয়া হেৰিটো ভাল আছিলে, ফিগাৰটো ভাল আছিলে, পূৰা স্বাস্থ্য পাতি ভাল আছিলে, একদম পূৰা হেৰি আছিলে, লাডুকাটো আছিলে। তেতিয়া মই একদম মানে দেখিলে মানে প্ৰডিউচাৰ আৰু হেৰি ডাইৰেক্টৰ হেৰি হৈ গৈছিলে মানে। আৰু ছোৱালীটোৰ পৰা গোটেই নায়িকাৰ পৰা হেৰি হৈ গৈছিলে, একদম পূৰা এনেকুৱা এটা ফিগাৰ আছিলে। কেইবাখনো চিনেমা কৰিবলৈ চান্স পাই নকৈ বিখ্যাত হোৱা আমাৰ PBG গোহাঁইদেৱ আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি গোহাঁইদেৱক আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। বেল আইকনটো দবাই দিলে মই নতুন আপলোড দিলে আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ বেছিকৈ নকৰি ইমানতে আজি মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় আই অসম।